আজি খেল হ'ব ৰছী টানা খেল প্লেয়াৰবিলাকে ৰেডি হৈ গৈ আছে প্ৰথম নামটো নাম কি মোৰ নাম শ্ৰী বিকি বৰদলৈ নমস্কাৰ মোৰ নাম শ্ৰী দীপাংকৰ নমস্কাৰ মোৰ নাম শ্ৰী বিজিত নমস্কাৰ মোৰ নাম শ্ৰী গোবিন্দ দেউৰী কি নাম নমস্কাৰ মোৰ নাম শ্ৰী মচি দেউৰী কি নাম মোৰ নাম শ্ৰী লক্ষ্মী পাটক কি নাম নমস্কাৰ মোৰ নাম শ্ৰী হেলিনা দেউৰী নমস্কাৰ মোৰ নাম শ্ৰী পৰি দেউৰী ওকে এতিয়া ষ্টাৰ্ট হ'ব খেল ৰছী ৰেডি কৰা ৰছী এয়া দুটা ৰেডি হৈ গৈ আছে মই তিনি বুলি কোৱাৰ লগত 1 2 3 বঢ়িয়া ৰছী চি গৈছে ফাৰ্ষ্ট জাতত আৰু নেক্সট খেল হ'ব দুই হ'ব এয়া দুটা দলৰ ৰেডি হৈছে কি নাম এইটো প্ৰথম গ্ৰুপৰ নাম দীপাংকৰ এইফালে বিকি বৰদলৈ দলটো ৰেডি হৈ গৈছে মই তিনি কোৱাৰ লগতে 1 2 3 এয়া চলি আছে ৰছী টানা খেল দুটা টিমত আগ্ৰা হৈ গৈ আছে সীমা চলি আছে বিকি বৰদলৈ কষ্ট কৰি আছে এইফালে বিকি বৰদলৈ কষ্ট কৰি আছে বঢ়িয়া খেল চলি আছে খেল ষ্টাৰ্ট হৈ আছে কোনো হাৰা জিকা হোৱা নাই আৰু অলপ লাগে এই বিকি বৰদলৈ হাৰি গৈছে এইফালে কি দল আছিলে কি নাম আছিল দীপাংকৰ দলটো উইনাৰ হৈ গৈছে এই দীপাংকৰ দল এবাৰ জোকে অলপ চিঞৰ মাৰিব লাগে দীপাংকৰ এতিয়া নেক্সট খেল হ'ব কুকুৰা যুঁজ এই কি খেলিব বিচিত্ৰ বৰদলৈ আৰু এইটো কি আছিল দীপাংকৰ বৰদলৈ দুজনকে ৰেডি হৈ থাকিব দিলোঁ ৰেডি হোৱা জল্দি এয়া চলিছে ষ্টাৰ্ট বঢ়িয়া কোনো হাজিনা হোৱা নাই কৈছে দীপাংকৰ কৈছে এয়া বিচিত্ৰ বৰদলৈ উইনাৰ হৈছে এতিয়া নেক্সট খেল আছে এয়া বিকি বৰদলৈ আৰু কি আছিলে এইফালে গোবিন্দ দেউৰী ৰেডি হোৱা জল্দি এয়া খেল চলি গৈ আছে কৈছে কি আছিলে গোবিন্দ দেউৰী হাৰি গৈছে এয়া বিকি বৰদলৈ জিকি গৈছে এতিয়া ফাইনেল খেল হ'ব বিকি আৰু বিচিত্ৰ বৰদলৈৰ মাজত ফাইনেল খেলখন হ'ব এই ফাৰ্ষ্ট ৰাউণ্ডত উইনাৰ হৈ গৈছে এয়া বিচিত্ৰ বৰদলৈ এইফালে বিকি বৰদলৈ দুটা এতিয়া ফাইনেল খেলখন হ'ব এতিয়া ষ্টাৰ্ট কৰা বঢ়িয়া চলি আছে কোনো হাৰা নাই এয়া বিকি আৰু বিচিত্ৰ বৰদলৈৰ মাজত খেলখন চলি আছে বঢ়িয়াকৈ খেল আৰম্ভ হৈ আছে হালধীয়া বিচিত্ৰ বৰদলৈ হাৰি গৈছে এয়া বিকি বৰদলৈ যি গৈছে অলপ চিঞৰ লাগে চিঞৰ এটা বঢ়িয়া এতিয়া ছোৱালীৰ মাজত কুকুৰা খেলখন হ'ব এয়া নামটো কৈ দিয়ক এয়া কুকুৰা যুঁজ মোৰ নাম শ্ৰী পৰি দেউৰী এয়া কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী লক্ষ্মী পাটক ৰেডি জল্দি ৰেডি হোৱা এই লাগি গৈছে গ'ল পৰি হাৰি গৈছে এয়া জিকি গৈছে নেক্সট হাল আহি যাওক জল্দি চিঞৰ লাগে বঢ়িয়া নমস্কাৰ মোৰ নাম শ্ৰী হেলিনা দেউৰী নমস্কাৰ মোৰ নাম শ্ৰী মচি দেউৰী এতিয়া ষ্টাৰ্ট হোৱা হুইচেল বজাই দিয়া ষ্টাৰ্ট লাগি যা হেলিনা প্ৰথমতে গৈছে এতিয়া খেলখন হ'ব এতিয়া দুজনীৰ ভিতৰত কি আছিলে মৌচি আৰু কি আছিলে লক্ষীমাৰ মাজত হ'ব এতিয়া জল্দি ষ্টাৰ্ট হোৱা হুইচেল বজাই দিয়া লগত যুঁজি আছে ফাইনেল খেল চলি আছে কোনো এৰি দিয়া নাই এৰি দিব নালাগে খেলটো ফাইনেল খেল পুৰা তাগৰা হৈ আছে চিঞৰ লাগে বঢ়িয়া কোনে দুজনীয়া গৈছে কিন্তু হোৱা নাই খেল আৰু হ'ব দুজনীয়া একেলগে গৈছে আৰু ষ্টাৰ্ট হুইচেল বুজাই দিয়া জল্দি বঢ়িয়া হৈ গৈছে খেল ষ্টাৰ্ট হৈ গৈছে চিঞৰ বঢ়িয়া
কোনো হাৰা নাই লক্ষীমা আউট হৈ গৈছে কি জিকিছে নমস্কাৰ মোৰ নাম শ্ৰী মচি দেউৰীয়া জিকিছে চিয়ৰ বঢ়িয়া খেল সমাপ্ত হৈ গৈছে লগতে আজি খেলটো এতিয়া শেষ হৈ গৈছে সমাপ্ত হৈ গৈছে এতিয়া চুবৰ এটা চিঞৰ লাগে